গৈ আছো বৰপেটা কিয় গৈ আছো তাতে গৈ দেখাম এতিয়া আমি যাই আছো আগত সৰু বহি আছে আৰু ধনে গাড়ী চলাই আছে अभी चलते हैं बाय बाय এতিয়া আমি আহি পালো বৰপেটা সত্ৰলৈ আৰু ইয়াৰে দোকানবোৰৰ বাহিৰত দেখিছেনে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ সজাই থৈ দিছে আৰু আমিও এতিয়া গাড়ীতে চেণ্ডেলসমূহ থবলৈ গ'লো আৰু এতিয়া আমি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰিম এতিয়া আমি সত্ৰৰ মেইন গেটেৰে নোসোমালো আৰু এখন গেট আছে সত্ৰত প্ৰৱেশ কৰিবলৈ আমি সেইখন গেটেৰে সোমাই আহিলোঁ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰি মনটো ইমানেই বেছি ভাল লাগি গৈছে কয় নহয় ভগৱানৰ ঠাইত আহিলে মন শুদ্ধ হয় বুলি বৰপেটা সত্ৰৰ ভিতৰত আৰু ইয়াতে কৃষ্ণৰ লীলাসমূহ দেখুওৱা হৈছে কৃষ্ণ কি কি ৰূপ ধাৰণ কৰিছে তাৰে সুন্দৰকৈ অংকন কৰি ইয়াতে দেখাই দিছে স্বামীক বিষ খুৱাই মাৰাৰ ফল এনেকুৱা নৰকত শাস্তি দিবগে নিজৰ প্ৰতি আন প্ৰতি কি ভজা ফল আৰু এইফালে অংকন কৰা আছে যদি কোনোবাই কিবা পাপ কাম কৰিছে কাক কেনেকৈ নৰকত শাস্তি দিয়া হ'ব এইবোৰ চিত্ৰ অংকন কৰা আছে আপোনালোকে দেখিব পাৰে কিছুমান দেখাই দিছোঁ যিমান পাৰোঁ নাই আৰু এইখিনি এয়া আমি সত্ৰৰ ভিতৰত বাহিৰত চাকি জ্বলাব গৈ আছোঁ এইফালে আমাৰ বাইদেউ আৰু গোটেই চিত্ৰখিনি চালোঁ কোনটো মই হ'ব মই কাৰো বস্ত্ৰ হৰণ কৰা নাই গাইছ এতিয়া আমি চাকি জ্বলাব যাওঁ বাকী বিৱৰণখিনি পিছত ক'ম চিত্ৰলেখাৰ যিখিনি বিৱৰণ আগত চাকি জ্বলাই লওঁ হা বহুত গৰম গাইছ তো গাইছ মেইন নামঘৰত সোমাবলৈ ধুতি পিন্ধিব লাগে তো আমি ধুতি ল'বলৈ আহিলোঁ এতিয়া ধুতি ল'লোঁ এতিয়া আমি পিন্ধি পেলাই মেইন নামঘৰৰ ভিতৰত সোমাম তাতে চাগে ভিডিঅ' কৰিব নোৱাৰিম তো বাহিৰৰ পৰাই দেখাম এই যে চুই আছে এই দুটা খুঁটা হৈছে তুলসী গছৰ গা গছৰ খুঁটা আৰু এই কথাটোৱে আমাক নামঘৰত থকা দেওজনে ক'লে কোনোবা জানো বিশ্বাস কৰিব যে তুলসী গছৰ গা গছৰ খুঁটা ইমান বেছি ডাঙৰ কিন্তু দেখিব পোৱা মতে এয়াই সত্য নামঘৰৰ ভিতৰত মহিলা প্ৰৱেশ নিষেধ সেইবাবে আমাৰ পুৰুষ কেইজনে ভিতৰত গৈ কাৰণে সেৱা কৰি আহিছে আৰু আমি নামঘৰৰ বাহিৰৰ পৰাই আমি সেৱা কৰিছোঁ সেৱা কৰিলোঁ দুটাই অকলে গৈছে মোক নিনিলে ভিতৰত মহিলা সোমাব নোৱাৰে ছোৱালী তো সেৱা চেৱা কৰিলোঁ বাকী এতিয়া ফটো চটো উঠিলোঁ অলপ আৰু এইফালে সন্মুখৰ পৰা বৰনামঘৰটো আৰু এইফালে আমাৰ গোটেইকেইটাই গছৰ তলত ছাঁ লৈ আছে এই যে মই প্ৰথমে কৈছিলোঁ নামঘৰৰ মেইন গেটৰ ভিতৰেৰে সোমোৱা নহ'ল এইখনে হৈছে নামঘৰৰ মেইন গেট আৰু দেখিবলৈ খুব বেছি ধুনীয়া गाइस बहुत गर्मी है ये देखो पसीना बाहर निकल रहा है हेलो गाइस वाह बहुत गरम কি ক'ব আৰু আমাক
মাহীহঁতৰ গাড়ীখনত পঠাই দিলে আৰু আমি অহা গাড়ীখনত মাহঁতে গুচি গ'ল এতিয়া আমি গৰমত ফচি আছোঁ সেইখন সেই ঘৰত আহিছিলোঁ কাম মুচি আছে বহুত নেচাৰেল হেল্ল' গাইজ খাতে খাতে আমি যা रही है আহোঁতে বহুত এচি খাইছিলা নহয় এতিয়া নেচাৰেল হাৱা খোৱা এতিয়া আমি নেচাৰেল হাৱা খাই আছোঁ এছো পাচিনা ইমান ধুনীয়াকৈ ক'লোঁ গাইজ বাদ দিয়া गाइस कुछ गलती हो गया गाइस हम लोग अभी जा रही है हेलो गाइस আমি এতিয়া মেইন নামঘৰৰ পৰা ওলাই আহি আমি পাটবাউসী সত্ৰলৈ গৈ আছোঁ তো বাকীখিনি তাতে ভিডিঅ' কৰিম তাতে দেখাম পিছলৈ বঁটা পায় বঁটা পাইছোঁ আমি অঁ পাউত বোলে পাটবাউসীত পালোঁ য়েছ মোক খুকুজা লাগি যাওঁ গাইছ আমি এতিয়া পাটবাউসীত পালোঁহি আহি এপিনে আছে এপিনে মানুহ আহি আছে মানুহ আহি আছে এইটো পোৱালি এইপিনে মুৰব্বীজন নামঘৰৰ ভিতৰত বহি আছে কালজনে আৰু এইটো পাটবাউসী সত্ৰৰ সন্মুখৰ গেটটো আমি ৰখি আছোঁ মাহত আহি আছে গাড়ীটো আগতে চাই আছোঁ গাইছ এতিয়া আমি মিউজিয়ামলৈকে যাই আছোঁ য'ত শংকৰদেৱৰ সকলো বস্তু আছে 18 বছৰ আছে তো আমি মেইন মন্দিৰত সেৱা কৰি উঠি এতিয়া মিউজিয়ামলৈ গৈ আছোঁ তাৰ দেউজনে মিউজিয়ামটো দেখাবলৈ আমাক লৈ গৈ আছে এতিয়া তো এতিয়া আমি সংগ্ৰহালয়ৰ ভিতৰত সোমাবলৈ লৈছোঁ মাহঁতে সোমাই আছে এতিয়া আমিও সোমাওঁ লাহেকৈ কামন এই দুখন আহোম ৰজাই দিছে সত্ৰখনত এখন কৃষ্কিলো আছে আৰু এয়া মুখান এখন অংকীয়া নাটক ব্যৱহাৰ কৰিছে গোটেই এখন 6খন নাটতে যাত্ৰা বিনয় আছিল যশোদাই নদীপথ নাটক এইখন ইয়াতে এই নাটক খুঁটাটোৰ অংশ আৰু অৰ্জুন ভঞ্জন নাটকত ব্যৱহাৰ হোৱা উৰাল দুটা এইটো দবা আছিল আৰু সেইখন গুৰুজনে শাস্ত্ৰ লিখা বৰপীৰা মানে টেবুল এইখন তাতে তেওঁ শাস্ত্ৰ লিখিছে সাঁচিপতীয়া শাস্ত্ৰবিলাক গুৰুজনে শিলত গা ধুইছিলে ক'ত আছে আৰু এইটো চাইডে পাটবাউসী থানখন নতুনকৈ বনাই আছে আৰু ইয়াত দেখিবলৈ পোৱা মতে এনেকুৱাই বনাই মানে নতুনকৈ বনাই আছে এনেকুৱাই হ'ব এতিয়া আমি যাই আছোঁ শংকৰদেৱে পদচিহ্ন চাবলৈ দ্বিতীয় ভাষা কালী চোৱাচিতা কৰি আছিল গুৰুজন পৰলোক হোৱাৰ পিছত আইগৰাকী মানে গুৰুজনে ব্যৱহাৰ কৰা এখন বিচনা গুৰুজনে নহয় আইগৰাকী গুৰুজনে হয়তো ক'ত আছিল গম পোৱা নাযায় থকা কোনো হেৰি নাই বিচনা বা তেনেকুৱা দেখে গম নাপাওঁ আইগৰাকী এইখন মাধৱদেৱ এখন সাজি দিছিল আইগৰাকী ইয়াতে তেওঁ বুঢ়া বয়সকলকে অকলশৰীয়া হৈ আছিল 142 বছৰত পৰলোক হৈছে সুন্দৰদিয়া সত্ৰত 142 বছৰ ৰামচৰণ ঠাকুৰ মাধৱদেৱৰ ভাগিন তেওঁ মাধৱদেৱৰ সুন্দৰদিয়া সত্ৰ তেওঁ আছিল মাধৱদেৱৰ
মাধৱদেৱৰ পৰলোক হৈছে গৈ কোচবিহাৰত এই ৰামচৰণ থানৰ ভাগিনজনক তাতে দায়িত্ব দি গৈছিল আৰু কৈ গৈছিল যে আইগৰাকী বুঢ়া হৈ পাতবাকুত আছে অকলশৰীয়া হৈ তাৰে পৰা ইয়াত লৈ আহিছে তাতে লৈ গৈছে তাতে পৰলোক হৈছে আইগৰাকী এখন বিচনা আছিল মাধৱদেৱে সাজি দিয়া না এতিয়াও কাঠে ব্যৱহাৰ কৰিছে চাওঁ নহয় এই দুজনমান থিয়কাত চেঞ্জ হৈছে এই থিয়কাত দুডাল হয় কিন্তু বাকী বহুত টাইমৰ পৰা আহি পালোঁ প্ৰণীতা ৰেষ্টুৰেণ্ট চবৰে ভোক লাগি গৈছে এতিয়া আমি খাবলৈ বাকী খাই বৈ ভিডিঅ'খিনি কৰি পিছত थोड़ा सा स्टाइल मारते हुए हम